Hey guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি ভিডিঅ'টো অকণমান কাপোৰৰ ওপৰত যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে গম পায়েই যে মই স্ক্ৰীন প্ৰিণ্টিঙৰ কাপোৰ কৰোঁ বা উকা কাপোৰ তেনেকৈ কাপোৰৰ কাম কৰোঁ বুলি জানেই। তো আজিৰ ভিডিঅ'টো অকণমান কাপোৰৰ কথাৰ ওপৰত স্ক্ৰীন প্ৰিণ্টিঙৰ ওপৰত ক'ম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কিবা ডাউট থাকিলে। তো ভিডিঅ'টো হৈছে মোৰ পৰা যিসকলে মানে বহুত কেইযোৰ কাপোৰ আপোনালোকক দিলোঁ, ইউটিউবৰ পৰাও বহুতখিনি ভাল ৰেছপঞ্চ পাইছোঁ। সকলোৱে ভাল পাইছে, বহুতে মেছেজ কৰি সুধিছেও যে বা কাপোৰৰ প্ৰাইচ তেনেকৈ জানিব বিচাৰে। আৰু আপোনালোকেও যদি জানিব বিচাৰে স্ক্ৰীণত দিয়া নাম্বাৰটোত মোক হোৱাটছআপ কৰিলে মই জনাই দিম। আৰু বহুত কেইযোৰ কাপোৰ এতিয়ালৈকে দিলোঁ আপোনালোকৰ মাজৰে বহুতক। আৰু যিসকলে মোৰ পৰা কাপোৰ লৈছে তেওঁলোকে ভালেই পাইছে বাৰু, মোৰো ভাল লাগিছে ভাল পোৱা বুলি জানি। তো তাৰ মাজতেই কিছুমান এনেকুৱা মেছেজ আহে যে স্ক্ৰীন প্ৰিণ্টিং কৰা কাপোৰযোৰৰ কালাৰ গুচি যাব নেকি পিছত ধুলে, তেনেকৈ ভবাটো আচলতে সাধাৰণ কথা, চবেই ভাবিব। আৰু বা স্ক্ৰীন প্ৰিণ্টিং যিসকলে ইংকছ লয় তেওঁলোকে ইংকটো ভাল হয়নে নহয়, কৰিলে পিছত গুচি যাব নেকি কালাৰ, তেনেকৈ মেছেজ আহে, বহুতে সোধে। তো মই ভাবিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে এইটো কুৱেশ্যনৰ এনচাৰ সকলোকে দি দিওঁ, বহুতৰে সহায়ো হ'ব পাৰে। যদি আপোনালোকৰ অকণমান হ'লেও হেল্প হয় ভিডিঅ'টো লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো মই ভাবিলোঁ আজি মোৰ নিজৰ এযোৰ কাপোৰ স্ক্ৰীন প্ৰিণ্টিং কৰা কাপোৰ এযোৰ ধুই পেলাই দেখুৱাম ভিডিঅ'টোত। তেতিয়াহ'লে আপোনালোকে দেখি গম পাব কালাৰ গৈছেনে নাই। আচলতে কালাৰ যোৱা নাই, মই যোনটো কালাৰেৰে কৰোঁ আপোনালোকেও ল'ব পাৰে কালাৰটো। মই কৰি আছোঁ এতিয়া, সেই বহুত কেইযোৰ কাপোৰ কৰিলোঁ সেইকেইটা কালাৰে দিয়ে আৰু, কিন্তু কালাৰ যোৱা নাই। আৰু মই নিজৰ কাৰণে বনোৱা কাপোৰকেইযোৰ মই ধুই চাইছোঁ, বনাই উঠিয়েই বনোৱাৰ পিছতেই এবাৰ দুবাৰ ইউজ কৰাৰ পিছত ধুই চাইছোঁ ধুনীয়াকৈ, কিন্তু যোৱা নাই কালাৰ। তো ব'লক মোৰ কথাইদি নহয়, মই ধুই দেখুৱাওঁ কাপোৰযোৰ, তেতিয়া আপোনালোকৰো ডাউটটো, যিসকলৰ ডাউট আছে ডাউটটো ক্লিয়াৰ হ'ব কালাৰ গৈছে নে নাই। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে মই কেইখনমান নতুন স্ক্ৰীন আহিছে, এইকেইখন আপোনালোকক দেখুৱাই লওঁ, যদি ভাল লাগে ল'ব পাৰে। এখন এইটো ময়ূৰটো, এই ময়ূৰটো ভাল লাগে, বহুতে লৈছে, মই নিজেও কৰিছোঁ নিজৰ বাবে। এইটো ময়ূৰ, এখন লাগিলে এনেকৈ স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপত দি দিব ফটোটো। তাৰপাছত এখন এইটো এটা, এইটো ফটোটো ল'ব পাৰে। এইটো এটা ফুলৰ ডিজাইন, এখন ডাবল স্ক্ৰীন হয়, ডাবল ডিজাইন স্ক্ৰীন। এখনো ল'লে ল'ব পাৰে বা বেলেগ ডিজাইন লাগিলেও ল'ব পাৰে। এইখন অৰ্ডাৰৰ স্ক্ৰীন হয় আচলতে, সেইবাবে দেখুৱাই দিলোঁ আপোনালোককো, যদি ভাল লাগে ল'ব পাৰে। আৰু যদি এইখন লাগে তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট লৈ স্ক্ৰীণত দিয়া নাম্বাৰটোত হোৱাটছআপ কৰিব। তো এনেকৈ ধুই ফালে দেখুৱালোঁ ভিডিঅ'টোত, একেবাৰে কালাৰ যোৱা নাই, একদম চাবোন তাবোন মাৰি ধুই দেখুৱাইছে, মায়ে ধুইছে বাৰু, মই ধোৱা নাই, কিন্তু কালাৰ যোৱা নাই কাপোৰযোৰৰ। আপোনালোকে ভিডিঅ'টো চালে গম পাবই, দেখিছেই একদম কালাৰ যোৱা নাই। তো যদি আপোনালোককো লাগে স্ক্ৰীন প্ৰিণ্টিং কৰা কাপোৰেই হওক বা কালাৰেই হওক, যিয়ে নহওক, লাগিলে স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব।